বন বিভাগ হায় হায় বন বিভাগের কাম নাই ফরমানালি হায় হায় কাওয়ারজাই প্রাথমিক স্কুলে ফরমানালি প্রধান শিক্ষক হায় হায় কাওয়ারজাই প্রাথমিক বিদ্যালয় প্রধান শিক্ষক ফরমানালি হায় হায় ফরমানালি কাম নাই বালু খনন বন্ধ কৰিব লাগিবই বালু খনন বন্ধ কৰিব লাগিবই হ্যালো এমনি গাড়ি নতুন লিক তোমার না কলগাছি থানার অন্তর্গত কাওয়ারজাহি গ্রামত অবৈধভাৱে বালু বিক্ৰী কৰি আছে সেই হিচাপত আমি আমাৰ গাঁৱৰ সবখিনি মুৰব্বী আৰু যুৱ মাৰ্চালৈ বাধা দিছোঁ সেই বাধা একবাৰ নহয় পাঁচবাৰ 10বাৰখন বাধা দিছোঁ তাক সি মানে বাধা নামানে সেই কাটপই সি আমাৰ লগত সেই চেলেঞ্জ কৰে যে আমি বালি খৰং কৰ্মই আমি বিক্ৰী কৰিম তোমালোকে যি কৰা কৰক মাটিটো কাওয়ারজাহি বেকি নদীৰ পৰা কাটি আছে এইটো মাটি কাটিলে আমাৰ মানে গাঁৱৰ যিখিনি মানুহ আছে বাসিন্দা আছে সব মানুহ মানে উচ্ছেদ হ'ব লাগিব গড়খিনি একবাৰ আমাক দিছে আৰু এইবিলাক জায়গা যিবিলাক জায়গা আপুনি দেখি আছে বস্তিবাৰী আছিল গোটাই গৈছে নদীত তাতকৈ মানে সেই মাটি কাটি মানে ইমান খৰং কৰি আছে যে সন্মুখত যে আৰু এটা বানপানী আহিব আমাৰ উচ্ছেদ হ'ব লাগিব কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাওয়ারজাহিত অবৈধভাৱে বালু খনন কৰি আছে আৰু সেইজন ব্যক্তি হৈছে ফৰমান কাওয়ারজাহি এজিএস চেণ্টাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তেখেতে এজন শিক্ষক গভৰ্ণমেণ্টৰ চাকৰি থকা ব্যক্তি যে এনেকৈ যে বালু অবৈধভাৱে খনন কৰি আছে তাৰ কাৰণে চৰকাৰৰ ওচৰত জিলা প্ৰশাসনৰ ওচৰত বিষয় কৰ্তৃপক্ষৰ ওচৰত আমি দাবী জনাওঁ যে অতি সোনকালে বালা খননটো বন্ধ কৰিব লাগে লগতে যে আমাৰ এইখন গাঁও কাওয়ারজাহি গাঁওখন ইতিমধ্যে নাইকিয়া হৈছে অলপখিনি আছে আপোনালোকে নিশ্চয় চাইছে যে ইতিমধ্যে এনেকৈ ধৰণে বালু খনন যদি কৰে এই গাঁওখিনি মানে একেবাৰে শেষ হৈ যাব যেতিয়া বানপানী আহিব বানপানী অহাৰ লগে লগে কিছুমান গাঁও অলপখিনি আছে সেইখিনি উচ্ছেদ হ'ব বন বিষয়ক জনাইছোঁ অৱগত কৰিছোঁ তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই অহাৰ লগে লগে ট্ৰেক্টৰবিলাক নাইকিয়া হৈ যায় ইয়াতে কি আছে ইয়াতে কিছুমান এটা ৰহস্য আছে আমাৰ জ্ঞান হৈছে যে নিশ্চয় তেওঁলোকে পইচা খাইছে উপায়হীন হোৱাৰ পিছতে আমাৰ ৰাইজে তেওঁক বাৰম্বাৰ তেখেতক বাধা দিয়াৰ পিছতে তেওঁ নশুনাৰ কাৰণে যোৱাকালি আমাৰ স্থানীয় কিছুমান ৰাইজে যুৱকবিলাকে কলগাছিয়া থানাত এখন এজাহাৰ দাখিল দিছে ফৰমানৰ বিৰুদ্ধে